আসসালামু আলাইকুম সত শ্ৰী আকাল মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি ডেফিনেশ্যন বুজিবলৈ চেষ্টা কৰিম টাইপছ অফ ৰিলেশ্যনছৰ অলৰেডি মই ইমটি ৰিলেশ্যন আৰু ইউনিভাৰ্চেল ৰিলেশ্যনৰ এক্সাম্পল দিছোঁৱে বুজাইছোঁ দুটা ডেফিনেশ্যন আজি আমি চাম ৰিফ্লেক্সিভ ৰিলেশ্যন প্ৰতিফলনীয় সম্বন্ধ এটা কি কৈছে চোৱা তোমালোকে এই ৰিলেশ্যন আৰ এটা ক'ত ইন এ ছেট এত এটা আৰ এটা ৰিলেশ্যন লোৱা হৈছে এ ছেটত মনত ৰাখিবা ইজ কল্ড ৰিফ্লেক্সিভ এটা কি বুলি কোৱা হ'ব ৰিফ্লেক্সিভ বুলি কোৱা হ'ব প্ৰতিফলনীয় বুলি কোৱা হ'ব কেতিয়া বুলি ক'ব যেতিয়া কি হয় এ বিলংছ টু আৰ ইজ ফৰ অল এ বিলংছ টু এ স্মল এ বিলংছ টু কেপিটেল এ তাৰমানে এৰ যিমানকেইটা উপাদান আছে সেই গোটেইকেইটাৰ উপাদানটো কেনেকুৱা হ'ব এ সেই এৰ যিমানটা উপাদান আছে সেইকেইটা গোটেইকেইটাৰ কাৰণে কি হ'ব লাগিব সেই ৰিলেশ্যনটোত মানে আৰ ৰিলেশ্যনটোত এনেকুৱাকৈ থাকিব লাগিব মানে কেনেকৈ এ যদি 1 থাকে 1,1 যদি এতিয়া ছাপ'জ 1 চাওঁ মই এক্সাম্পল দিলে তোমালোক বুজি পাব চাবা মই এক্সাম্পল দি বুজাই আছোঁ কি আছিলে ৰিফ্লেক্সিভ ৰিলেশ্যন প্ৰতিফলনীয় সম্বন্ধ কি কৈছিলে এটা সম্বন্ধ ছাপ'জ আৰ সেইটো ক'ত এটা যিকোনো ছেটত কি আৰ এটা সম্বন্ধ তেতিয়া বুলি কি বুলি ক'ব এই আৰ সম্বন্ধক এই ছেটটোত কি বুলি ক'ব ৰিফ্লেক্সিভ বুলি ক'ব প্ৰতিফলনীয় বুলি ক'ব কেতিয়া যেতিয়া ইফ এ বিলংছ টু কি হয় আৰ হয় ইজ ফৰ অল এ বিলংছ টু কেপিটেল তাৰমানে যিকোনো এৰ যিমান উপাদান আছে গোটেইকেইটা এনেকুৱা মূৰ্তি থাকিব লাগিব প্ৰথমটো যি হ'ব ছেকেণ্ডটো সেই হ'ব ৰিলেশ্যনটো চাবা ফৰ এক্সাম্পল ছাপ'জ মই এটা কনচিডাৰ কৰিলোঁ এটা ছেট যিকোনো এটা ছেট বুলি কৈছিলোঁ এটা ছেট ছাপ'জ 1 2 3 ইয়াতে আছে 1 2 3 তো 1 2 3 থাকিলে তোমালোকে চোৱা তো ৰিলেশ্যন এটা ছাপ'জ এটা ৰিলেশ্যন এটা ৰিলেশ্যন ছাপ'জ 1 1 2 2 3 3 লগত সম্পৰ্ক আছে আকৌ আছে 1 2 লগত আছে আকৌ আছে 1 3 লগত আছে আকৌ আছে 2 1 লগত আছে বাছ এইকেইটা মই ল'লোঁ এটা ৰিলেশ্যন লৈছোঁ কেনেকুৱাকৈ 1 আছে 1 1 লগত আছে 2 2 লগত 3 3 লগত তো এটি কি বুলি কওঁ প্ৰতিফলনীয় ৰিফ্লেক্সিভ বুলি কোৱা হ'ব কিহৰ কাৰণে চোৱা ইয়াৰ যিমানকেইটা উপাদান আছে এৰ যিমানকেইটা উপাদান আছে 1 আছে 1ৰ কাৰণে কেনেকুৱা হৈ আছে 1 1 চোৱা এই ডেফিনেশ্যনটো তাৰমানে এ বিলংছ টু আৰ হ'ব লাগিব এই 1 ক'ত আছে আৰত আছে 2 ইজ ফৰ অল এ বিলংছ টু এ গোটেইকেইটা এৰ কাৰণে এৰ যিমানটা উপাদান গোটেইকেইটাৰ কাৰণে এনেকুৱা মূৰ্তিত থাকিব লাগিব মানে এনেকুৱা ষ্ট্ৰাকচাৰত থাকিব লাগিব এ চোৱা 1ৰ কাৰণে 1 1 আছে 2ৰ কাৰণে চোৱা 2 2 2,2 আছে 3ৰ কাৰণে চোৱা 3,3 আৰুতো ইয়াত নাই গতিকে নহ'লেও কথা নাই তো 1 1 2 2 3 3 তো গোটেইকেইটা ইয়াতে আছে গোটেই আটাইকেইটাৰ কাৰণে কি এ বিলংছ টু আৰ হৈ আছে গতিকে এই ৰিলেশ্যনটো কি হ'ব ৰিফ্লেক্সিভ হ'ব ইয়াতে বেলেগ কিবা কিবি থাকিব পাৰে আৰু সেইটো আমি নাচাওঁ আৰু আমি প্ৰথম চাওঁতে যে কৈ আছোঁ কাৰ কথা কৈ আছোঁ ৰিফ্লেক্সিভ ৰিলেশ্যনৰ কথা কৈ আছোঁ প্ৰতিফলনীয় এটি কি হ'ল প্ৰতিফলনীয় হ'ল কিহৰ কাৰণে ইয়াৰ যিমানটা উপাদান আছে কেনেকুৱা হৈ আছে এ বিলংছ টু আৰ হৈ আছে মানে এনেকুৱা প্ৰথমটো যি হৈছে ছেকেণ্ডটো সেনেকুৱা হৈ আছে আৰু সেই গোটেইকেইটা উপাদানে ক'ত আছে আৰত আছে মই আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা ইয়াৰে যদি ধৰা হ'ল 3 3 নাথাকিলা 2 2 1 1 2 2 আছে 3 3 নাই বাকীও কিবা কিবি আছে কিন্তু 3 3 নাথাকিলেও এইটো কি নহ'ব ৰিফ্লেক্স নহ'ব কিহৰ কাৰণে নহ'ব ইয়াতে এটা 3 উপাদান এটা আছে সেটি কেনেকুৱা মূৰ্তিত থাকিব লাগিছিল এ বিলংছ টু আৰ হ'ব লাগিছিল কাৰণ ইয়াতে কি কোৱা হৈছে ফৰ অল চব এ বিলংছ টু এই যিমানটা উপাদান থাকিব মানে মৌলও থাকিব গোটেইকেইটা এনেকুৱা হিচাপে থাকিব লাগিব গতিকে 3,3 যদি নাথাকিলা হয় এটি প্ৰতিফলনীয় বা ৰিফ্লেক্সিভ নহ'লা হয় মই আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা এটি কেনেকৈ লিখবা চিন্স এ বিলংছ টু আৰ হৈ আছে এনেকুৱা হৈ আছে ফৰ অল এ বিলংছ টু কি এ যিমানটা উপাদান থাকিব তাৰ কাৰণে এই কয় এ হৈ আছে এইটো ক'ত গোটেইকেইটা ক'ত আছে আৰত আছে তো সেইকাৰণে কি হ'ব দিয়াৰ ফৰ
therefore R is reflexive. R is reflexive মানে R প্ৰতিফলনীয় সম্বন্ধ। মই আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা ৰিফ্লেক্সিভ ৰিলেশ্যন। তাৰপিছত আমি চাম কি আছিলে তাৰপিছত চিমেট্ৰিক ৰিলেশ্যন, প্ৰতিসম বা সমমিত সম্বন্ধ। কি হৈছে এটা ডেফিনেশ্যনটো চাই লওঁ ফাৰ্ষ্ট। A relation R in a set A is called symmetric relation if A, A belongs to যদি R হয় সেইটো কি ইমপ্লাই কৰিব লাগিব B, A টো R থাকবা লাগিব। is for all A, B belongs to R। তাৰমানে এৰ যিকোনো উপাদানৰে কেপিটেল এ যিকোনো উপাদানে কি যদি এটা সাপোজ 1,2 টো আৰত আছে তেনেহ'লে কি থাকবা লাগিব 2,1 টো আৰত থাকবা লাগিব। নিশ্চয় বুজি পাইছা তোমালোকে। সাপোজ 1,3 টো আৰত আছে তেনেহ'লে কি থাকবা লাগিব 3,1 টো মানে কি হ'ব লাগিব আৰত থাকবা লাগিব। উল্টা এলিমেণ্ট উল্টে দিলেও সিহঁতক সেই আৰত থাকবা লাগিব তাৰ তেতিয়া কি হ'ব এইটো চিমেট্ৰিক। সাপোজ আমি এটা এক্সাম্পল কনচিডাৰ কৰোঁ ইয়াৰ কাৰণে কি আছিলে এতিয়া সম্বন্ধটো চিমেট্ৰিক ৰিলেশ্যন। Symmetric relation প্ৰতিসম বা সমমিত সম্বন্ধ। মই আশা ৰাখিছোঁ তোমালোকে বুজি পাই আছা মই কি কৈ আছোঁ। যদি বুজি পোৱা নাই কমেণ্ট কৰি জনাবা, মই নিশ্চয় বুজাই দিম। তো কি কৈছে এটা সেট এটা যিকোনো সেট বুলি কৈছে আৰু আৰ এটা সম্বন্ধ আৰ এটা ক'ত সম্বন্ধ এই সংহতিটোত আৰ এটা সম্বন্ধ লোৱা বুলি কৈছে। এটি কি বুলি ক'ব চিমেট্ৰিক বুলি ক'ব, সম বুলি ক'ব কেতিয়া আমি ডেফিনেশ্যনত দিছে কেতিয়া যদি ইফ A, B টো ক'ত থাকে আৰত থাকে তেনেহ'লে এটি কি ইমপ্লাই কৰিব লাগিব B, A টো ক'ত থাকবা লাগিব আৰত থাকবা লাগিব। আৰু ইজ ফৰ অল যিকোনো A, B যিকোনো A, B কাৰ মৌল চব এর যিমানকেইটা মৌল আছে তাৰমানে এর যিমানকেইটা মৌল আছে গোটেইকেইটাৰ কাৰণে এটি কি হ'ব লাগিব ছেটিছফাই হ'ব লাগিব। চাবা মই এটা এক্সাম্পল কনচিডাৰ কৰিম। ছাপ'জ 1, 2, 3 এই তিনিটা উপাদান আছে। চ' আৰু এটা ৰিলেশ্যন লৈছোঁ মই চাপ'জ 1, 2 1,3 2,1 3,1 3,1 suppose 2,3 3,2 ইয়াতে তোমালোকে চোৱা ইয়াতে কি হৈ আছে ইয়াতে যদি আৰু বেলেগো কিবা কিবি ল'ব পাৰা তোমালোকৰ ইচ্ছা আৰু বেলেগ কিবা কিবি ল'লেও কথা নাই, কিবা কিবি থাকিব পাৰে ইয়াতে কিবা কিবি থাকিলেও কোনো প্ৰব্লেম নাই, একো প্ৰব্লেম নহয়। মানে ইয়াতে কি হৈ আছে চোৱা 1,2 ইয়াতে আছে কিন্তু 2,1ও আছে। চোৱা 1,3 আছে 3,1ও আছে। যদি 2,3 টো আৰু থাকা বুলি লওঁ তেনেহ'লে কি হৈ আছে 3, ইয়াক উল্টে দিয়াটোও ইয়াতে আছে। তোমালোকে চোৱা 1,1 ইয়াতে আছে উল্টে দিয়াতেও আছে আৰু 1,1 উল্টে দিলি 1,1 হ'ব, এইটো উল্টে দিলি সেইটোৱে হ'ব। চোৱা গোটেইকেইটাৰ কাৰণে ইয়াতে যিমানটা মূল্য আছে তাক গোটেইকেইটাকে উল্টে দিলি ক'ত আছে এই আৰটোতে আছে। তাৰমানে কোনটো ডেফিনেশ্যন ছেটিছফাই হৈ আছে তাৰমানে ইয়াৰে যিকোনো therefore since A, B যদি আৰত লওঁ আমি তেনেহ'লে কি ইমপ্লাই কৰি আছে B, A টো ক'ত থাকি আছে আৰত আছে আৰু যিকোনো A, Bৰ কাৰণে A, B যিমানটা যিকোনো A, B বিলংছ টু A তাৰমানে এৰ যিকোনো উপাদানৰ কাৰণে এতিয়া যিমানটা এনেকুৱা ষ্ট্ৰাকচাৰ আছে A, B তেনেহ'লে B, A টো ক'ত আছে এতে আছে। যেনেকৈ চোৱা 1,2 এৰে উপাদান তো ইয়াতে আছে কিন্তু 2,1ও আছে, 1,3 ইয়াৰে উপাদান 3,1ও আছে। এনেকুৱা আৰু মই আশা ৰাখিছোঁ বুজি পাইছা। এনেকুৱা হ'লে কি হ'ব এটি কি হ'ব therefore R চিমেট্ৰিক R ইজ এ চিমেট্ৰিক ৰিলেশ্যন মানে R প্ৰতিসম বা সমমিত সম্বন্ধ। মই আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা। নেক্সট আছিল আৰু এটা কি আছিলে ট্ৰানজিটিভ ৰিলেশ্যন সংক্ৰামক সম্বন্ধ। এই ৰিলেশ্যন R
in a set A is called transitive relation if A, B আৰৰ উপাদান আৰু B, A, B আৰু থাকিব লাগিব A, B belongs to R আৰু B, C belongs to R দুটা থাকিব লাগিব দেই চাবা কিন্তু ইয়াতে A, B belongs to R আৰু এতিয়া য'ত শেষ হৈছে সেটি দিবাৰ আৰম্ভ হৈছে চোৱা A, B belongs to R সেটি দি আৰম্ভ হোৱা থাকবা লাগিব তাৰমানে আৰু এটা এনাহান থাকবা লাগিব য'ত সেটি দি যোনটো ইয়াতে প্ৰথমতে শেষ হৈছে সেটি দি আৰম্ভ হোৱাটো থাকবা লাগিব আৰু যদি নাথাকে তেনেহ'লেতো আৰু ট্ৰেনজিটিভ নহ'ব এটি সংক্ৰামক নহ'ব যদি আছে ধৰাল আছে তাৰমানে A, B belongs to R B, C belongs to R যোনটো দি শেষ হৈছে সেইটো দি আৰম্ভ হোৱা আছে তেনেহ'লে কি হ'ব লাগিব সেইটো কি ইমপ্লাই কৰিব তেনেহ'লে এই দুটা নহ'ব তাৰমানে এই মাজৰ দুটা নহ'ব A, C belongs to কি হ'ব R হ'ব লাগিব ইজ ফৰ অল যিকোনো A, B, C এৰ যিমানটা উপাদান আছে চব এৰ যিকোনো উপাদানৰ কাৰণে হ'ব লাগিব সকলো উপাদানৰ কাৰণে এটি ডেফিনেশ্যন ছেটিছফাই হ'ব তেতিয়া কি হ'ব এই আৰ সম্বন্ধটোক কি বুলি ক'ব সংক্ৰামক সম্বন্ধ বুলি ক'ব ট্ৰেনজিটিভ ৰিলেশ্যন বুলি ক'ব ছাপ'জ এতিয়া আমি এক্সাম্পল এটা কনচিডাৰ কৰিম ট্ৰেনজিটিভ ৰিলেশ্যন সংক্ৰামক সম্বন্ধ ট্ৰেনজিটিভ ৰিলেশ্যন সংক্ৰামক সম্বন্ধ বাৰু কি কৈছিলে এ এটা যিকোনো ছেট বুলি কৈছে আৰু আৰ এটা এনেকুৱা এটা সম্বন্ধ ক'ত এ ছেটত আৰ এটা সম্বন্ধ হৈ আছে যদি কি কৈছিল ডেফিনেশ্যনে যদি A, B belongs to R হৈ আছে চাবা দেই A, B belongs to আৰু এটা উপাদান আছে এনেকুৱা তাতে আৰতে থাকবা লাগিব B, C এতিয়া যোনটো দি শেষ হৈছে সেইটো দি আৰম্ভ হৈ আছে মনত ৰাখিবা কিন্তু যদি এটি নাপাওঁ আমি ধৰহল পোৱা নাই A, B belongs to R ধৰহল ইয়াতে কি নাই B, C তাৰমানে এটি যোনটো দি এটা আৰ এটা যিকোনো সম্বন্ধ লৈছোঁ আমি ল'লে কি হ'ব যিটো উপাদান এটা উপাদান আছে 1,2 যদি এতে 2,1 দি বা 2,3 বা 2 দি আৰম্ভ হোৱা এটিত যোনটো দি শেষ হয় তাৰমানে সেটিত যদি নেক্সট আৰু এটা এনেকুৱা যদি উপাদান নাথাকে সেটি দি আৰম্ভ হোৱা তেনেহ'লে এটিটো সংক্ৰামক নহ'বই কথাই ক'ব নালাগে তাতে মই আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা মই কি কৈছোঁ তাৰমানে এটা উপাদান লৈছোঁ আৰু সেটি দি যিটো এটা সেই উপাদানটোত কি হৈ আছে এটা ক্ৰমিতজোৰ ইয়াৰ নিশ্চয় সম্বন্ধবিলাকৰ উপাদানবিলাক ক্ৰমিতজোৰে হ'ব সেই উপাদানটোৰ যিটো দি শেষ হৈছে মানে সেইটো দি সেই মানে সম্বন্ধতে যদি সেটি দি আৰম্ভ হোৱা এটা বেলেগ উপাদান নাথাকে সি আৰু ক'বই নালাগে সি আৰু ডাইৰেক্ট সংক্ৰামক নহ'লাগে ধৰা হ'ল যদি থাকে ধৰল আছে মই থাকা বুলি ধৰি লৈছোঁ ইয়াতে A, B belongs to R আৰু B, C belongs to R তাৰমানে ডেফিনেশ্যনটো কি হৈ আছে এটা খাটছে মানে থাকা দেখাইছোঁ নহ'লেতো আৰু নাই আৰু এইটো ডেফিনেশ্যনত নপৰাব ডেফিনেশ্যনত নপালিতো আৰু সি ট্ৰেনজিটিভ নহ'বই সংক্ৰামক নহ'বই যদি এনেকুৱা উপাদান নাথাকে A, B belongs to R যদি যোনটো দি শেষ হয় সেটি দি যদি আৰম্ভ হোৱা এটা বেলেগ উপাদান নাথাকে তেনেহ'লেতো আৰু ক'বই নালাগে সেইটো সংক্ৰামক নহ'বই ধৰা হ'ল এতিয়া আছে কি আছে A, B belongs to R আৰু এতিয়া যিটো দি শেষ হৈছে সেইটো দি কি হৈ আছে আৰম্ভ হৈছে এটা R এটা আছে তেনেহ'লে কি ইমপ্লাই কৰে যদি ইমপ্লাই কৰে যে এতিয়া কি বিলংছ টু হয় A, C belongs to যদি R হয় যিকোনো ফৰ অল A, B, C belongs to এৰ কাৰণে এৰ যিকোনো ফৰ অল সকলো উপাদানৰ কাৰণে কি হৈ আছে যদি এনেকুৱা হৈ আছে A, belongs to R হোৱাতে আৰু এটা উপাদান আছে এনেকুৱা যে এটি দি যিটো দি শেষ হৈছে এটি দি আৰম্ভ হৈছে তাৰপিছত এই দুটা নোহোৱা হৈছে এইবাৰ এই যিটো দি শেষ হৈছে এটি যিটো আৰম্ভ হৈছে এইটো নোহোৱা হৈছে নহয় এটি প্ৰথমটো আৰু এইটো লাষ্টৰটো যদি সেই আৰটোত থাকে তো কি হ'ব মাজৰ দুটা নোহোৱা হয় মূৰৰ দুটা যদি কি হয় এবাৰ জোৰ পাতি কেনে সেই ৰিলেশ্যনটোত থাকে তেনেহ'লে কি হ'ব এইটো সংক্ৰামক হ'ব ছাপ'জ মই এটা এক্সাম্পল কনচিডাৰ কৰিছোঁ ছাপ'জ ইয়াতে 1 2 3 লৈছোঁ 1 2 3 দিও মই চব গোটেইকেইটা লৈছোঁ তোমালোকে বেলেগেদি চাব পাৰিবা A, B, C এইবিলাকেদিও চাব পাৰা এই বেলেগ বহুত উপাদান আছে বহুত ধৰণৰ ছাপ'জ আৰু এনেকুৱা এটা ৰিলেশ্যন লৈছোঁ ছাপ'জ 1,1 1,2 2,3 1,3 বাৰু এইকেইটাই লৈছোঁ তো এতিয়া কি হৈ আছে তুমি চোৱা 1,2 1,1 তো এটি দি শেষ হোৱা আছে না নাই ইয়াতে নিশ্চয় আছে চোৱা এটি দি শেষ হয় 1,2 আছে
চোৱা এটি দি শেষ হৈছে, এটি দি আৰম্ভ হোৱা আছে চা 1,2 তো এই দুটা নোহোৱা কৰিলে কি হ'ব 1 2 এতিয়া আছে। আকৌ চোৱা তোমালোকে এটি দি শেষ হৈছে, ইয়াতে এটি দি আৰম্ভ হোৱা আছে, এই দুটা নোহোৱা কৰ 1, কি হ'ব 3, 1,3 আছে ইয়াতে। নিশ্চয় বুজি পাইছা তোমালোকে। গতিকে কি হ'ব আশা ৰাখিছোঁ তোমালোকে বুজি পাইছা। ইয়াতে ছাপ'জ আৰু এটা বেলেগ এটা উপাদান আছিলে ধৰা হ'ল ইয়াতে 3,1 উপাদানটো আছিল ধৰা হৈছে। তো 3,1 যদি উপাদানটো আছে তেনেহ'লে কি হ'ব লাগিব, এটি দি শেষ হৈছে 2,3, এতিয়া ধৰা হ'ল কি আছে 3,1 এদি আৰম্ভ হোৱা এটা আছে, তেনেহ'লে কি হ'ব এতিয়া এই দুটা নহয় কি হ'ব 2,1টো এতিয়া থাকবা লাগিব। চোৱা এতিয়াতো এইটো নাই, তো নহ'লে কি হ'ব এইটো সংক্ৰামক নহয়, নহ'লে এটি কি নহ'ব সংক্ৰামক নহ'ব। নিশ্চয় বুজি পাইছা তোমালোকে। তো এইটোতো আৰু এতিয়া নাইয়ে, এটি 3,1 আৰম্ভ হোৱা নাইয়ে, গতিকে তাৰ ম্যান নাই আৰু এইটো নাথাকিলেও কথা নাই। মুঠতে আমাৰ মূলতো এনেকুৱা আছে যে আমাৰ আৰম্ভ যিটো শেষ হৈছে সেইটোতে আৰম্ভ হোৱা উপাদান আছে এতিয়া, যদি আছে থাকলে কি হৈ আছে আৰু সেই মূৰৰ দুটাও এতিয়া আছে, হয়নে? নিশ্চয় এইটোতো চোৱা তুমি আৰম্ভ যিটো দি শেষ হৈছে শেষ হয় এইটো আছে আৰু মূৰত দুটাও আছে, তাৰমানে এটি কি ৰিলেশ্যন হ'ব সংক্ৰামক ৰিলেশ্যন হ'ব। এটি কি হ'ব দেৰফৰ কি হৈছে ফৰ যিকোনো মানে ফৰ A, B, C বিলংছ টু এৰ কাৰণে কি হৈ আছে আমি কি পাই আছোঁ আমি পাই আছোঁ এই যিকেইটা উপাদান আছে সেইকেইটা ক'ৰ ইয়াৰে নহয় জানো, বিলংছ টু এৰ, গতিকে সেইকাৰণে লিখিছোঁ এই উপাদান গোটেইকেইটা এৰ উপাদান। কি হৈছে সেইকেইটা উপাদান কেনেকুৱা ষ্ট্ৰাকচাৰত আছে, যদি কি হয় A, B বিলংছ টু যদি আৰত আছে আৰু এনেকুৱা উপাদান আছে ইয়াতে B, Aও আছে আৰতে আছে আৰু সেইটো কি ইমপ্লাই কৰি আছে A, C বিলংছ টু আৰ হৈ আছে, তো দেয়াৰফৰ কি হ'ব আৰ ইজ ট্ৰানজিটিভ তাৰমানে আৰ সংক্ৰামক ৰিলেশ্যন হ'ব। মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা আটাইকেইটা এক্সাম্পল। থেংক ইউ।